और अब है फीचर फिल्म श्रेणी का सर्वोच्च पुरस्कार सर्वश्रेष्ठ फीचर फिल्म और ये पुरस्कार इस बार प्रदान किया जाता है असमी फिल्म विलेज रॉक स्टार्स को। आज ये इसका चौथा पुरस्कार है। इसके निर्माता हैं फ्लाइंग रिवर फिल्म्स और निर्देशक रीमा दास और इनको प्रदान किए जा रहे हैं 2 स्वर्ण कमल। আমিও এখন ভাল সিনেমা বনাব পাৰোঁ তাকে আজি প্ৰমাণিত কৰি দেখুৱালে ছয়গাঁৱৰ যুৱতী ৰীমা দাসে। মাত্ৰ এটা কেমেৰাৰে আৰু কিছুমান সীমিত সা সুবিধা লৈ ৰীমা দাসে নিৰ্মাণ কৰিছিল ব্লেজ ৰকষ্টাৰ নামৰ এই মুভিখনত এজনী কণমানি মাইনাৰ ৰক বেণ্ডৰ গৰাকী হোৱাৰ এটি সপোনৰ কাহিনী দেখুৱাবলৈ চেষ্টা কৰিছে। আজি অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে সঁচাকৈ এটি ভাল খবৰ কঢ়িয়াই আনিছে ৰীমা দাসে, কিয়নো ব্লেজ ৰকষ্টাৰ নামৰ এই মুভিখনে 65তম নেশ্যনেল এৱাৰ্ডৰ বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। মুভিখনে 4খনকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে, য'ত ভনিতা দাসে বেষ্ট চাইল্ড এক্টৰ আৰু মল্লিকা দাসলৈ বেষ্ট লোকেশ্যন এণ্ড ছাউণ্ড এৱাৰ্ডৰ সন্মান লাভ কৰিছে। বন্ধুসকল, সঁচাকৈ এয়া অতি ভাল খবৰ আমাৰ ৰাজ্যৰ বাবে আৰু আমাৰ অসমীয়া চলচ্চিত্ৰ জগতত দুৰ্যোগ চলি থকা অৱস্থাত এনেকুৱা ধৰণৰ সন্মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰাটো আমাৰ বাবে এটা গৌৰৱৰ কথা। ভিডিঅ'টো এটা প্ৰাউড মুভমেণ্ট বুলি ভাবি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে। আজিলৈ আহোঁ, ধন্যবাদ। নোহোৱাৰ কাৰণে বানপানীতে আমাৰ দেউতা মৰিছে।